নমস্কাৰ প্ৰতিভা নিউ হৰিজন চেনেলটিলৈ সকলোকে স্বাগতম জনালোঁ আৰু আজি মই বনাবলৈ লৈছোঁ বকফুলৰ এটা ৰেচিপি মানে বকফুলৰ বৰ আৰু যোনে যি কয় বকফুলৰ বৰা বৰ সো এইটো দেখিছে হয় বকফুল আৰু বকফুলৰ মাজৰ এইডাল মই এৰাই ল'ম প্ৰথমতে গোটেইকেইটা বকফুলৰ এনেকৈ মই মাজত থকা ৰিংডাল এৰাই লওঁ এতিয়া এই বকফুলৰ বৰাখিনি বনাবলৈ মই ইয়াতে লৈছোঁ 1 কাপ বেচন আৰু 1 কাপ ৰাইচ ফ্লাৱাৰ লৈছোঁ আৰু মই ইয়াতে দিম এতিয়া জোখমতে নিমখ অকণমান হালধি দিম আৰু দিম এটা কণী ডিম এটা ইয়াত মই ভাঙি দিম এতিয়া মই ইয়াতে গোটেইখিনি মিক্স কৰি লম বেটাৰখিনি বনোৱা হৈ গ'ল এতিয়া আমি এইখিনি বনাম এতিয়া মই এখন কেৰাহীত তেল দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিম তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া আমি এটা এটা ফুল ইয়াতে দি যাম ফুল ফ্ৰাই কৰি লোৱা হৈ গ'ল গোটেইখিনি ফুলৰ বৰা বনোৱা হৈ গ'ল দেখিছে কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু ঠিক খাবলৈ বহুত ধুনীয়া হৈছে মই সচৰ লগতে ইয়াতে লৈছোঁ খাবলৈ আৰু ভাতৰ লগত খাব পাৰে আৰু লগতে সচ আৰু চাটনিৰ লগতো খাব পাৰে ইভিনিং স্নেক্স হিচাপেও আপোনালোকে এই ফুলৰ বৰা খাব পাৰে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে বা এই ভিডিঅ'টি চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব